Hello everyone, পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি বাস্ত টিপছ লৈ আহিছো কোনকিটা বস্তু আপোনাৰ ঘৰত ৰাখিলে বাস্ত দুখ লাগে গতিকে যদি হেই বস্তু আপোনাৰ ঘৰত আছে তেন্তে আজি আতৰ কৰি দিয়ক প্ৰথমটো হৈছে যদি আপোনাৰ ঘৰত কিবা শুকাই যোৱা ফুল আছে সেই ফুলটো আজি অতৰাই দিয়ক দ্বিতীয়টো হৈছে আপুনি ঘৰত যেতিয়া আপোনাৰ ৰাতিপা হওক বা দিনত হওক আপোনালোকে যদি ৰুটি বনায় আহাৰ বনায় বিশেষকৈ ৰুটি যদি বনায় সেই ৰুটিখন সদায় প্ৰথম ৰুটিখন গোমাতাক দিবলৈ চেষ্টা কৰক তৃতীয়টো হৈছে ঘৰৰ এটা ৰেখাত কেতিয়াও তিনিখন দৰ্জা থাকিব নালাগে তাৰ নেক্সটটো হৈছে ঘৰত সপ্তাহত এবাৰ হলে আপোনালোকে ধুনা দিবলৈ চেষ্টা কৰক সকলোৱে নিশ্চয় ধুনা দিয়ে কিন্তু সেই ধুনাত লং আৰু কপুৰ দিবলৈ চেষ্টা কৰিব কাৰণ লং আৰু কপুৰ দিলে কয় যে যি ঘৰত নেগেটিভ এনাৰ্জি থাকে সকলোখিনি দূৰ হৈ যায় খালি মনত ৰাখিব লং আৰু কপুৰ যেতিয়া দিব হেয়া সদায় বিজুৰীয়া হ'ব লাগিব তাৰ নেক্সটটো হৈছে ঘৰত যেতিয়া মন্দিৰত আপোনালোকে চাকি দিব মিঠাতেলৰ চাকি সেই মিঠাতেলত আপোনালোকে লং দি দিব আকৌবাৰ কৈছো লং যেতিয়া দিব বিজুৰীয়া হ'ব লাগিব তাত লং দি চাকি দিব তাৰ পিছত দেখিব আপোনালোকৰ ঘৰত যি বাস্ত দুখ থাকে কেনে ধৰণে